আজি 16 ডিচেম্বৰ 2019 ডমবুকত অনুষ্ঠিত হোৱা অৰেঞ্জ ফেষ্টিভেল চাই আমি ৰাতি এন কেম্পত থাকিলোঁ আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আমি এতিয়া ৰয়িং হৈ মায়'দিয়াৰ দিশে অগ্ৰসৰ হৈছোঁ। অৰুণাচল প্ৰদেশৰ লোৱাৰ দিবাং ভেলী হেডকোৱাৰ্টাৰ ৰয়িং এখন অতি মনোমোহা ঠাই আৰু ইয়াৰ ৰাস্তা পথবিলাক খুব ভাল। ৰয়িং ফুৰিবৰ বাবে ভাল সময় হৈছে ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে আৰু ৰয়িঙৰ মেইন এট্ৰেকশ্যনছবিলাক হৈছে মেহাও ৱাইল্ড লাইফ চেংচুৰী, ভীষ্মক নগৰ ফৰ্ট, নেহেৰু উদ্যান, জু, চেলি লেক, অফ কোৰ্ছ দ্য লোকেল মাৰ্কেট। ৰয়িং মিচিমি হিলছৰ তলত অৱস্থিত আৰু ৰয়িঙৰ মেইন টাইপবিলাক হ'ল মিচিমি আৰু আদি। এই ৰাস্তাটোৰ সোঁফালে এখন অতি ধুনীয়া নেহেৰু উদ্যান আছে। এই ব্ৰিজখনৰ সোঁফালে নদীৰ কিনাৰতে ৰয়িং ভিউ পইণ্ট আছে। ইয়াৰ পৰা আপুনি নদ নদী পাহাৰ পৰ্বতৰ মনোৰম দৃশ্যবিলাক খুব ধুনীয়াকৈ চাব পাৰে। এই কংক্ৰিটৰ ব্ৰিজখন নতুনকৈ বনোৱা হৈছে আৰু যিখন নদীৰ ওপৰেদি আমি গৈ আছোঁ নদীখনৰ নাম হৈছে দিবাং ৰিভাৰ বা দেওপানী ৰিভাৰ। এইটো হৈছে চেলি লেক, চাৰিওফালে পাহাৰে আবৃত, তলতে লেকটো আছে, তাত বটিঙৰ ব্যৱস্থা আছে আৰু কাষতে একমডেশ্যনৰ সুবিধাও আছে। চেলি লেক ৰয়িঙৰ পৰা প্ৰায় 4 কিলোমিটাৰ আঁতৰত অৱস্থিত আৰু মেহাও লেক প্ৰায় 12 কিলোমিটাৰ আঁতৰত অৱস্থিত। চেলি লেকৰ পৰা ওলাই আহি কিছু দূৰ মায়'দিয়াৰ দিশে অতিক্ৰম কৰাৰ পিছত আমি এই ৰাস্তাৰ বাওঁফালে এটা ইক' কেম্প পালোঁ। ইক' কেম্পটো কমলাবাৰীৰ মাজতে আছে আৰু কাষেদি দিবাং নদীখন বৈ গৈছে। খুব সুন্দৰ ধুনীয়া ঠাই। The nearest airport is Dibrugarh, which is 144 kilometers far away from Mayodia, and the nearest railway station is Tinsukia, and it takes 4 hours journey to Mayodia. কিছু দূৰ যোৱাৰ পিছত আমি তিৱাৰী গাঁও পাওঁ। তিৱাৰী গাঁৱত এখন দোকান আছে, তাতে আপুনি চিপছ ল'ব পাৰে, বিস্কুট ল'ব পাৰে, বিয়েৰ ল'ব পাৰে। শুনা যায় যে তিৱাৰী নামৰ মানুহ এজন উত্তৰ প্ৰদেশৰ পৰা আহি ইয়াতে বসতি স্থাপন কৰিছিলেহি আৰু তেওঁ ইয়াৰ মনোমোহা দৃশ্য চাই ইয়াতে থাকি গ'ল, প্ৰায় বহুত বছৰ আগৰ কথা। আৰু আহি আমি এয়া মায়'দিয়া পাছ 2655 মিটাৰ সাগৰ পৃষ্ঠৰ পৰা ওপৰত অৱস্থিত। শুনা যায় যে মায়া নামৰ নেপালী ছোৱালী এজনী বৰফৰ মাজত অদৃশ্য হৈ যায় আৰু তেওঁ টেষ্ট কৰিব নোৱাৰিলে আৰু তেওঁৰ নামেৰে এই মায়া হোটেল বা মায়'দিয়া। এই মায়া নামৰ হোটেলখনতে আমি দুপৰীয়া লাঞ্চটো কৰিলোঁ। ইয়াত খুব ঠাণ্ডা বাবে ভিতৰত এবাৰ একুৰা খুব জুই ব্যৱস্থা কৰা আছে আৰু পানী গৰম কৰি দিয়া হয়।
The temperature in Mayodhya comes down to -10 degrees centigrade, and the snowfall starts in from mid of January and it ends in mid of February. For accommodation purpose in Mayodhya Coffee House and Mayodhya Homestay. মায়া হোটেলৰ পৰা কিছু আগলৈ গ'লেই আপুনি এটা সৰু আৰ্মি কেম্প পাব আৰু তাৰ কাষতে মায়'দিয়া কফি হাউচ আছে। এয়া হৈছে গাহৰি খাবৰ বাবে দানা। মায়'দিয়াৰ পিছত এই ৰাস্তাটোৱে আনিলৈ যোৱা হয়। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল বুটামটো টিপি দিব।